নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত। সাৱধান হওক, আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা, ঠায়ে ঠায়ে ধুমুহা অহাৰো আগজাননী। ৰঙালী বিহুৰ ঠিক আগৰ পৰাই ৰাজ্যজুৰি বতৰে দেখুৱাইছে তীব্ৰ ৰূপ। ধাৰাসাৰ বৰষুণৰ লগতে ঠায়ে ঠায়ে বতাহ ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰা খবৰ প্ৰায়ে আহিছে। পিছে এতিয়া বতৰ ফৰকাল হোৱাৰ কোনো সম্ভাৱনা নাই। আজি নিশাৰ পৰা ৰাজ্যজুৰি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা, আনকি ঠায়ে ঠায়ে বতাহ ধুমুহা অহাৰো আগজাননী দিয়া হৈছে। গুৱাহাটী মহানগৰীত আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্ৰা 30 ডিগ্ৰী চেলছিয়াছ হোৱাৰ বিপৰীতে সৰ্বনিম্ন 22 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। ইফালে সোমবাৰে বতৰ কিছু ফৰকাল হোৱাৰ সম্ভাৱনা আছে যদিও অহা বুধবাৰৰ পৰা শনিবাৰ পৰ্যন্ত বতৰে ল'ব পাৰে অধিক ভয়ানক ৰূপ। কেন্দ্ৰীয় চৰকাৰে দেশৰ সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে বহুকেইটা আঁচনি চলাই আছে। আজি আমি আপোনাক চৰকাৰৰ এটা আঁচনিৰ বিষয়ে ক'ম, য'ত আপুনি মাহিলী সম্পূৰ্ণ 5,000 টকা পাব। কিন্তু যদি আপুনি বিবাহিত হয়, আপুনি ইয়াৰ দুগুণ লাভ কৰিব, অৰ্থাৎ সম্পূৰ্ণ 10,000 টকা। এই টকা প্ৰতি মাহে আপোনাৰ একাউণ্টত জমা কৰা হ'ব। এই আঁচনিখনৰ নাম হৈছে অটল পেঞ্চন যোজনা। ইয়াত আপোনাক প্ৰতি মাহে পেঞ্চনৰ সুবিধা দিয়া হয়। এই আঁচনিৰ অধীনত স্বামী আৰু পত্নীয়ে উভয়ে উপাৰ্জন কৰিব পাৰে। ইয়াৰ বাহিৰেও যিকোনো ব্যক্তিয়ে চৰকাৰৰ এই আঁচনিৰ সুবিধা ল'ব পাৰে। অটল পেঞ্চন যোজনা হৈছে মোদী চৰকাৰৰ এক জনপ্ৰিয় আঁচনি, য'ত নাগৰিকসকলক প্ৰতি মাহে 10,000 টকাৰ পৰা 5,000 টকালৈকে দিয়া হয়। যদি স্বামী আৰু পত্নীয়ে উভয়ে এই আঁচনিৰ বাবে আবেদন কৰে, তেওঁলোকে 10,000 টকা সুবিধা লাভ কৰিব। পেঞ্চন পুঁজি নিয়ামক আৰু উন্নয়ন কৰ্তৃপক্ষই কৈছে যে স্বামী আৰু পত্নীয়ে উভয়ে আঁচনিখনৰ অধীনত 5,000 টকাৰ পেঞ্চন পৰিমাণৰ বাবে আবেদন কৰিব পাৰে। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা সূচী হাল সলনি। উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ 4টা দিনৰ 6টা বিষয়ৰ পৰীক্ষা নতুন সময়সূচী ঘোষণা কৰে। সময় হাল সলনি হোৱা বিষয়কেইটা ইংৰাজী, বিহু, গণিত আৰু একেটা দিনতে অনুষ্ঠিত হ'ব লগা অৰ্থনীতি, ভূগোল আৰু সংগীত। সলনি হোৱা দিনকেইটা হৈছে 4 মে'ত অনুষ্ঠিত হ'বলগীয়া ইংৰাজী পৰীক্ষা অনুষ্ঠিত হ'ব 30 মে'ত। 4 মে'ৰ সলনি বিহু বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব 30 মে' পিছবেলা। 19 মে' অৰ্থনীতি, ভূগোল আৰু সংগীতৰ পৰীক্ষা হ'ব 31 মে' আগবেলা। 19 মে'ৰ গণিতৰ পৰীক্ষা অনুষ্ঠিত হ'ব 31 মে' পিছবেলা। আগবেলাৰ সময় পুৱা 9 বজাৰ পৰা 12 বজালৈকে আৰু পিছবেলাৰ পৰীক্ষা অনুষ্ঠিত হ'ব বিয়লি 1:30 পৰা 4:30 লৈকে।